কেনেবাকে হলো নিজৰ ভাল লগা কামকেইটা কৰিমেই। নিজৰলে সময় লোৱা কামটো যে মোৰ বহুতে প্ৰিয়। হয়তো বহুতে এনেকুৱা সময় বহুত পাৰ কৰিছে যিটো সময় মূল্যহীন। না সেই সময়কণ আমাৰ স্মৃতিত ৰৈ গৈছে, নাই আমাৰ জীৱনত কিবা প্ৰভাৱ পেলাইছে। আমাৰ জীৱনৰ এটা সময় আমাৰ কাৰণে বহুত ভেলুৱেবল। সেইবাবে এটাও সময় বাদ নিদিব। সকলো সময় নিজে ভাল লগা কৰি তোলক। বাৰু আজি টেঙা যোগাৰ কৰিছো। সময়কণ আৰু ভাল কৰিবলৈ গান এটাও লগাই লৈছো। পৰিৱেশটো পিছে মোৰ ভবাৰ দৰেই হৈছিল। অকল অভাৱ হ'ল ঠাণ্ডা দিনৰ মিঠা ৰ'দৰ। কয় নহয় টেঙা হোৱাত অকল ৰ'দত বহি খাইহে ভাল লাগে। সেইবাবেহে টেঙা আয়োজন কৰিছিলো। কিন্তু ৰ'দ গ'লেই। পিছে যিয়ে হয় সকলোৰে এটা ৰিজন থাকে। তাৰে কিছুমান ৰিজনে আমাৰ লাইফৰ ভাল শিক্ষা দি যায় আৰু কিছুমান ৰিজনে আমাৰ জীৱনৰ ভাল মোমেন্ট দি যায়। পিছে চাওঁতে মোৰ 31 ডে চেলেঞ্জৰ আৰু মাত্ৰ 3 দিন বাকী। আজিলে